কলাকৃতি দেখিবলৈ যোৱা হৈছে আমাৰ অসমৰ বিভিন্ন ধৰণৰ কলাকৃতি বিভিন্ন ধৰণৰ কাষ্টৰ আমাৰ ইয়াতে ছবি বনোৱা হৈছে আমাৰ চাব পাৰে মানে বেছিকলি আমাৰ গুৱাহাটী বহুতখিনি ট্ৰাফিক যেনেকুৱা বহুত সেইবোৰ দেখি আৰু আমাৰ ট্ৰাফিকো কণ্ট্ৰল কৰিবৰ কাৰণে আমাৰ ফুট ব্ৰিজ এখন বনাইছে ফুট ব্ৰিজ এইফালে আছে বাৰু আৰু আমাৰ ইয়াতে এখন ব্ৰিজ বনাইছে চ' আজি ফাৰ্ষ্ট টাইম মই আহিছোঁ তো মই ভাবিলোঁ এটা ব্লগ বনাই দিওঁ আপোনালোককো দেখাওঁ হয়তো কিছুমান বহুত দূৰত দূৰত থাকে গম নাপায় ন চ' আহক ব্ৰিজখনৰ এটা নাজাৰা চাই লওক চ' গাইজ চাব পাৰে এইটো আমাৰ ব্ৰিজ হয় নতুনকৈ বনাইছে অপেনিং হোৱা নাই এতিয়ালৈ গাড়ী আহিব দিয়া নাই তথাপিও মানুহ এনেই খোজকাঢ়ি চাই আছে খুব সুখবৰ আমাৰ কাৰণে ইমান সুন্দৰ সুন্দৰ লাইট দিছে এইফালে চবফালে পাৰফেক্টলি মানে মোৰ আজি নিজৰে হেপী লাগিছে আমাৰ ইয়াতে বহুত ট্ৰাফিক হৈ আছিলে আমাৰ ছুপাৰ মাৰ্কেট টু ডাউন টাউন এইখিনি জেগা বহুত বেছি ট্ৰাফিক হৈ আছিলে চ' বহুত ভাল লাগিছে এইখন হোৱাৰ পৰা মে বি বহুত ট্ৰাফিক কণ্ট্ৰল হ'ব চ' আহক বলক awesome seriously কৈছোঁ মই এনে খোজকাঢ়ি বেয়া পাওঁ বাট মই এই ব্ৰিজৰ মই লাইটিং দেখি মই ৰ'ব পৰা নাই নিজকে আৰু এটা কথা এই ব্ৰিজখনৰ চবতছে বেষ্ট পাৰ্ট কি লাগিছে এইটো ওৱান ৱে বনাইছে মানে টু ৱে হ'লেও আমাৰ গুৱাহাটীত প্ৰায় ব্ৰিজে আমাৰ টু ৱে হয় বাট এইটো ওৱান ৱে হয় চ' সেইটো কাৰণে বহুত ছাইডত চাব পালে ইমান ধুনীয়া ধুনীয়া পেইণ্ট হেপলি লাগিছে অসাম মই আজি হেপি লাগিছে আমাৰ ব্ৰিজখনৰ লগতে এনেকুৱা আমাৰ অসমৰ বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ কলাকৃতি দেখিবলৈ যোৱা হৈছে আমাৰ অসমৰ বিভিন্ন ধৰণৰ কলাকৃতি বিভিন্ন ধৰণৰ কাষ্টৰ আমাৰ ইয়াতে ছবি বনোৱা হৈছে আমাৰ চাব পাৰে এইফালে আমাৰ অসমত যিমান ট্ৰাইবেল জনগোষ্ঠী আছে সেইবোৰৰ ফটো দিয়া আছে ইয়াতে এইবোৰ বহুত সুন্দৰ আৰ্ট কলা এইফালে চাই মানে ক'বলৈ গ'লে এখন ব্ৰিজ বহুত বিউটিফুল হয় চ' মই নিজে আপোনালোকক কথা কোৱাচোন মোৰ এইফালে আকৌ স্মাইল মানে ভিতৰে বহুত আহি আছোঁ চ' ডেটছ ৱাই বহুত ভাল লাগিছে এইটো জাষ্ট ষ্টাৰ্টিং এইটো আই থিংক 1.5 to 2 কিলোমিটাৰ হ'ব মে বি কিন্তু এতিয়ালৈকে জোখা নাই একজেক্ট ক'ব পৰা নাই পিছত আৰু নক'বা আৰু ভুল হৈছে বুলি মই নাজানো বাট আমি পিছত ৰিভিল কৰিম কিমান দীঘল হ'ব এইটো চ' আহক চবে হেপিনেছ হৈছে চবে ঘূৰিব আহিছে ফটো মাৰি আছে নতুন ব্ৰিজ হৈছে আমাৰ এতিয়া বিশেষ কৰি এতিয়া লাইটিংটো বহুত ভাল দেখিছে মই কি কৈছোঁ বিকজ এখন ব্ৰিজত আহি যদি চেল্ফি এটা নামাৰোঁ এখন ব্ৰিজত অহাৰ প্ৰুফ নাথাকিব চ' ঘৰত দেখাম চা আমি মা আমি কি চাম ভিডিঅ'টো বহুত দীঘল হৈ যাব যদি আমি গোটেই ব্ৰিজখন দেখাব যাওঁ আমি ইয়াতে অলপ কাট কৰিম আমি আগত যাই আকৌ ভিডিঅ'টো আৰম্ভ কৰিম সব ব্ৰিজখন আমি মিডত সো আমাৰ এইটো সাইড যায় আমাৰ লাষ্ট গেট এনেকুৱা লাষ্ট গেট হয় আমাৰ বেলতলা যাব পাৰি গণেশ মন্দিৰ যাব পাৰি
আৰু একেবাৰে ষ্ট্ৰেইট গ'লে আমাৰ খানাপাৰা চ' ইমান সুন্দৰ আমাৰ চব টাৰ্ণিংটো চাব পাৰে ইমান ধুনীয়া বনাইছে বিশেষ কৰি ভাল হৈছে কালভাৰটোৰ যোনটো মানে ব্ৰিজৰ লাইনটো বহুত হাইটত দিছে চাইডেদি বহুত হাইটত দিছে এইটো ভাল লাগিছে চাবলৈ আৰু যোনটো ৰাউণ্ড শ্বেপত যোনটো লাষ্ট গেটলৈ গৈছে ব্ৰিজটো মানে এটা লাইক ত্ৰিকোণ টাইপৰ হৈছে মানে বহুত ভাল লাগিছে কাৰণ এনেকুৱা ঘূৰণি আহিছে আৰু ষ্ট্ৰেইট আমাৰ খানাপাৰা যাব পাৰে আৰু এইফালে আমাৰ বেলতলা গণেশ মন্দিৰ সেইটো চব টাৰ্ণ কৰি যাব পাৰে বিশেষকৈ বহুত ভাল লাগিছে ব্ৰিজখন একচুৱেলি যেনেকুৱা মই ভাবিছিলোঁ সেনেকুৱা হৈছে কাম চলি আছে সম্পূৰ্ণ অপেন কৰা নাই কিন্তু তথাপি মানুহ ৱৰ্ক কৰিব পাৰে আৰু চ' আই হোপ এতিয়া আৰু গোটেই ব্ৰিজখন দেখাব গ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো আপোনাক অলপ শ্বৰ্টটো দেখাই লওক আপোনাক অলপ আৰু ব্ৰিজখন দেখাম তাৰপিছত আমি ভিডিঅ'টো সমাপ্ত কৰিম আই হোপ গাইজ আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই যদি কোনোবাই আহিব বিচাৰিছে আহিব পাৰে বহুত সুন্দৰ হয় এইটো এটা মটো পেট্ৰলো আহি পাইছে আমাৰ ফ্ৰেণ্ড হয় গোটেই চবকে লৈ আছোঁ চবকে লৈ আছোঁ আজি মানে চবকে লৈছোঁ এইখন ব্ৰিজ চাবৰ কাৰণে চবকে